হেল্ল' গুড মৰ্নিং নমস্কাৰ জয় আই অসম সকলোকে আজি অসম পুলিচ এবিইউবিৰ সংখ্যা প্ৰণালীৰ নতুনখন ক্লাছত তোমালোকক স্বাগতম জনাইছো। এতিয়া আমি আৰম্ভ কৰিম আমি অলৰেডি সংখ্যা প্ৰণালী বা সংখ্যা পদ্ধতিৰ যিটো নাম্বাৰ চিষ্টেমৰ কিছুমান কুৱেশ্যনসমূহ আৰু কনচেপ্টসমূহ অলৰেডি কৰি আহিছো নহয় আৰু সিদিনা আমি কৰিলো ইউনিটাৰী চিষ্টেম বা এককৰ স্থানত কি থাকে। আজি আমি নতুন আৰম্ভ কৰিম সংখ্যা প্ৰণালীৰে লসাগু আৰু গসাগুৰ কিছুমান কনচেপ্টসমূহ যেটো আমাৰ কাৰণে অতি প্ৰয়োজনীয় হয়। ওকে, আজি ইয়াৰ কনসেপ্টসমূহ মনত কৰিম আৰু এটা কথা মনত ৰাখিবা, যিবোৰ কনসেপ্ট পঢ়াম তাৰ পাছত কি কৰিম, নেক্সট কৰিম আমি কিছুমান প্ৰশ্ন উত্তৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন আৰু যিবোৰ কুৱেশ্যন আহিছে বা লসাগু গসাগুৰ পৰা কেনেকা ধৰণৰ কুৱেশ্যন খুদিব পাৰে সেইবোৰ সকলো আমি আলোচনা কৰিম আৰু তাৰ লগতে নতুন নতুন কনসেপ্ট কিছুমান শিকি যাম আৰু কিছুমান শৰ্ট ট্ৰিক্স শিকিম। আজি ইয়াৰ মেইন কথাটো চাবা, এটা কথা মনত ৰাখিবা, শৰ্ট ট্ৰিক্স জনাৰ আগতে কোনো এটা বস্তুৰ বা কোনোবা এটা অংকৰ বা কোনোবা এটা সিস্টেম জানিবলৈ হলে তাৰ কনসেপ্টটো জনা বহুত জৰুৰী হয়। প্ৰথমতে যদি কনসেপ্ট ক্লিয়াৰ থাকে তাৰ পাছত তোমালোকে অটোমেটিকলি কৰিব পাৰিবা সকলো কুৱেশ্যনসমূহ। তেন্তে আজি ইয়াৰ কনসেপ্ট যিমান আছে ইম্পৰ্টেন্ট কনসেপ্টসমূহ একদম সূক্ষ্মভাৱে আৰু একদম বেসিক লেভেলত কৰিম। তাৰ পাছত আকৌ কি কৰিম, কুৱেশ্যন এনসাৰ কেনেকা আহে সেইবোৰৰ পৰা কৰিম। ওকে, এইটো প্ৰথমতে চোৱা, আজি আমি কৰিম লসাগু আৰু গসাগু। এতিয়া চাবা, লসাগু মানে কি হয় আৰু গসাগু মানে কি হয়। লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক, মানে লোৱেষ্ট কমন মাল্টিপলছ, আৰু গসাগু মানে কি হয়, HCF, মানে গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু তাক ইংলিছত কি বুলি কম, হাইয়েষ্ট কমন ফেক্টৰ। আৰু এই দুটাক লৈ কিছুমান সৰু সৰু কনসেপ্ট আছে, একদম সৰু সৰু যিবোৰ কুৱেশ্যন খুদে তোমালোকক সেইবোৰ আমি আলোচনা কৰিম কি হয়। ওকে, এতিয়া চাবা নেক্সট, এতিয়া চাবা, এতিয়া লসাগু মানে কি হয় ইয়াৰ কনসেপ্টটো প্ৰথমতে বুজি লোৱা আৰু গসাগু মানে কি হয় সেই কনসেপ্টটো বুজি লোৱা। ওকে, এতিয়া চাবা, তাৰ আগতে আমি জানিব লাগিব লসাগু মানে কি হয়। এতিয়া চাবা, যিবোৰ সংখ্যাই দিয়া সংখ্যাটোক ঠিক ঠাক ভাগ কৰে সেই সংখ্যাটোক কি বুলি কোৱা হয়, লসাগু। ওকে, ইয়াত ভুল লিখা আছে, এইটো লসাগু নহয়, ইয়াক আমি কি বুলি কওঁ, উৎপাদক বুলি কওঁ। ওকে, ইয়াক আমি কি বুলি কওঁ, গুণিতক বুলি কওঁ। এইটো একচুয়ালি ভুল আছে, এইটো লসাগু নহয়, এইটো এটা উৎপাদক। ভাৰত পাই অলপ চাবা প্ৰিন্ট কৰাৰ আগতে। ওকে, অলপ চাবা, এইটো লসাগু নহয়, এইটো গুণিতক হ'ব। এইটো কি থাকে, ইয়াত আকৌ ভুল কৰিছা, এইটো লসাগু নহয়, ইয়াত লসাগু নহয়, ইয়াত হ'ব উৎপাদক। ইয়াত হ'ব কি, ইয়াত হ'ব কি, উৎপাদক। ৰবা মই এইটো অলপ বনাই লওঁ, তাৰ পাছত তুমি কি কৰিব আছে কৰি ল'বা। ইয়াক লসাগু বুলি নকয়, ইয়াক কয় উৎপাদক। কি বুলি কোৱা হয়, উৎপাদক। আৰু ইয়াক গসাগু নহয়, ইয়াক কোৱা হয় গুণিতক। ইয়াক কি বুলি কোৱা হয়, গুণিতক। ইয়াক কি বুলি কোৱা হয়, ইয়াক বুলি কোৱা হয় গুণিতক। এতিয়া চাবা, লসাগু আৰু গসাগু জনাৰ আগতে আমি এটা বস্তু জানিব লাগিব, এইটো হল উৎপাদক আৰু কি, এইটো উৎপাদক আৰু কি গুণিতক, আমি এইটো বিষয় আমি জানিবই লাগিব। দ্যাট ইজ মোস্ট ইম্পৰ্টেন্ট। আৰু উৎপাদক আৰু গুণিতক নজনাকে তোমালোকে লসাগু আৰু গসাগুৰ মেইন কনসেপ্টটো জানিব নোৱাৰা আৰু শিকিবও নোৱাৰা, এইটো কথা মনত ৰাখিবা। ওকে, এতিয়া চাবা, এতিয়া কি হয়, উৎপাদক মানে কি হয়। একচুয়ালি উৎপাদক মানে কি হয়, উৎপাদক মানে কি হয়, সহজ ভাষাত উৎপাদক, যাক আমি ইংৰাজীত কি বুলি কওঁ, ইংৰাজীত আমি কি বুলি কওঁ, ফেক্টৰ বুলি কওঁ। এতিয়া উৎপাদক বা ফেক্টৰ মানে কি হয়, যেনেকে মই এটা সৰু এক্সাম্পল দি পেলাই তোমালোকক বুজাম। যদি কোনোবা এটা সংখ্যা আছে, সেই সংখ্যাটোক এক্সাক্টলি যিবোৰ সংখ্যাই হৰণ যায় সেইবোৰ সংখ্যাকে আমি সেই সংখ্যাৰ উৎপাদক বুলি কওঁ। ওকে, যেনে ইয়াত ধৰা 6, ইয়াক 6 একেৰেও হৰণ যায়, আমি জানো ইয়াক 2ৰেও হৰণ যায়, 6 3ৰেও হৰণ যায়, এতিয়া 6 6ৰেও হৰণ যায়। মই অলৰেডি এইটো এক্সাম্পল দি আহিছো, বুজি পালা। এতিয়া উৎপাদক আৰু গুণিতক মই এবাৰ বুজাইও আহিছো আগতে, নেক্সট ক্লাছত, মানে সৰি নেক্সট প্ৰিভিয়াস ক্লাছত তোমালোকক বুজাইও আহিছো। এতিয়া চাবা, 6 একেৰেও হৰণ যায়, 6 2ৰেও হৰণ যায়, 6 3ৰেও হৰণ যায়, 6 6ৰেও হৰণ যায়।
এতিয়া আমি ইয়াৰ পৰা বুজিলো কি যিবোৰ সংখ্যা যি সংখ্যাক হৰণ যায় সেইবোৰ সংখ্যাক তাৰ উৎপাদক বুলি কোৱা হয় যেনেকে ইয়াত চোৱা ইয়াত এক সংখ্যাটোৱে 6 হৰণ যায় 2 সংখ্যাটোৱে 6 হৰণ যায় 3 সংখ্যাটোৱে 6 হৰণ যায় আৰু 6 সংখ্যাটোৱে 6 হৰণ যায় গতিকে আমি ক'ব পাৰিম ইয়াত এটা কথা 1 2 3 আৰু 6 কি হয় 6 উৎপাদক হয় 6 কি হয় উৎপাদক হয় বুজি পালা যিবোৰ সংখ্যাই সেই সংখ্যাটোক যদি হৰণ যায় যেনেকে ইয়াত আমি এইবোৰ সংখ্যা দেখিছো এইবোৰ সংখ্যাই এই সংখ্যাটোক হৰণ গৈ আছে যেনে 1 2 3 আৰু 6 6 সংখ্যাটোক হৰণ গৈ আছে সেই সংখ্যাক আমি কি বুলি কওঁ উৎপাদক বুলি কওঁ বুজি পালা আই অলৰেডি ডিসকাস ইন প্ৰিভিয়াস ক্লাস বুজি পালা এইটো হয় কি বুলি কওঁ আমি উৎপাদক যেনে এতিয়া চাবা 12 আছে ওকে যেনে ইয়াত আছে 12 এতিয়া চাবা এতিয়া 12 ইয়াত আছে কি 12 এতিয়া চাবা 12 এতিয়া 12 কি বুলি সরি 12 আছে 12 একেৰেও হৰণ যায় 12 দুইৰেও হৰণ যায় 12 তিনিৰেও হৰণ যায় 12 কি হয় 4ৰেও হৰণ যায় 12 6ৰেও হৰণ যায় আৰু 12 12ৰেও হৰণ যায় এই গোটেই সংখ্যাটোক যেতিয়া 12ৰে হৰণ যায় আমি ক'ব পাৰিম এই গোটেই সংখ্যাবোৰ কি হয় 12ৰ উৎপাদক বুজি পালা উৎপাদকৰ বেসিক কনসেপ্টটো মনত হৈ গল হবলা মনত বুজি পালা হবলা এতিয়া ভালকে যিবোৰ সংখ্যাক হৰণ যায় গতিকে সেই সংখ্যাটোক সেই সংখ্যাৰ উৎপাদক বুলি কোৱা হয় ওকে ডান এতিয়া লগতে চাবা ইয়াত লগতে মই আৰু এটা কনসেপ্ট তোমালোকক পঢ়াম এটো উৎপাদকটো হৈ গল ন এতিয়া চাবা আৰু ইয়াত থাকে মৌলিক উৎপাদকটো বুজি পালা মই অলৰেডি বুজাইছো কোনটো ক্লাছত বুজাইছিলো মোৰ মনত নাই কিন্তু মই বুজাইছো তোমালোকক এতিয়া চাবা ফেক্টৰ আৰু এটা থাকে মৌলিক উৎপাদক কি আছে মৌলিক উৎপাদক এতিয়া মৌলিক উৎপাদক মানে প্ৰাইম ফেক্টৰ এতিয়া মৌলিক উৎপাদক মানে কি হয় এতিয়া চাবা আমি অলপ আগত ডিসকাস কৰিলো 6 একেৰেও হৰণ যায় 6 দুইৰেও হৰণ যায় 6 তিনিৰেও হৰণ যায় 6 6ৰেও হৰণ যায় আৰু এইবোৰ সংখ্যাৰ ভিতৰত যিবোৰ মৌলিক সংখ্যা হয় এইবোৰ সংখ্যাৰ ভিতৰত যিবোৰ মৌলিক সংখ্যা কি হয় মৌলিক সংখ্যা 2 আৰু 3 ইয়াক আমি কওঁ মৌলিক উৎপাদক ইয়াক আমি কি বুলি কওঁ মৌলিক উৎপাদক উৎপাদকৰ ভিতৰত যিবোৰ সংখ্যা মৌলিক হয় তাকে আমি কি বুলি কওঁ মৌলিক উৎপাদক বুলি কওঁ চাবা কনসেপ্ট মনত ৰাখিবা বাকি কোৱেশ্চন আনসাৰ মই কৰাম ওকে ইয়াত চাবা এইটো কয় মৌলিক উৎপাদক এতিয়া চাবা আৰু এটা কথা মনত ৰাখিবা যদি কোনোবা এটা সংখ্যাৰ মৌলিক উৎপাদক যেটো হয় ন তাক পূৰণ কৰিলে আমি সেই সংখ্যাটোৱে পাম এতিয়া 6 ৰ মৌলিক উৎপাদক কি হয় 6 ৰ মৌলিক উৎপাদক কি হয় 2 আৰু 3 হয় নে নহয় 2 আৰু 3 কি হয় 6 ৰ মৌলিক উৎপাদক এতিয়া এই দুটা সংখ্যাক পূৰণ কৰোতে আমি 6 পাম চাবা ইয়া কি আছে 2 পূৰণ 3 2 3 গুণ কি হ'ব 6 2 3 গুণ কিমান হয় 6 গতিকে 6 কি হৈ গল আমাৰ মৌলিক উৎপাদক সরি 6 কি হৈ গল 2 আৰু 3 কি হৈ গল 6 মৌলিক উৎপাদক আৰু সেই দুটা সংখ্যাক পূৰণ কৰোতে আমি কি পাম 6 পাম বুজি পালা আৰু এটা মৌলিক উৎপাদক মানে কি হয় যেটো উৎপাদক থাকে উৎপাদকত আমি সকলো ধৰিম যেনে 6 আমি কৈছিলো ন 1 2 3 আৰু 6 আৰু ইয়াৰ ভিতৰত যেটো মৌলিক সংখ্যা হয় দুটা মৌলিক সংখ্যা আছে ন তাক আমি কি বুলি কওঁ মৌলিক উৎপাদক বুলি কওঁ বুজি পালা ন পালা এটো বুজি পাব লাগিব চাবা দে जो उसको करता है वही होता है फैक्टर বুজি পালা যেনেকে তাই তোমাক কাটিছিলে এইটোৱে হয় বুজি পালা নে নাই এইটোৱে হয় মৌলিক উৎপাদক বুজি পালা উৎপাদক আৰু মৌলিক উৎপাদকৰ ডিফাৰেন্স এটা উৎপাদক মানে হয় যিবোৰ সংখ্যা যাক হৰণ যায় যেনে ইয়াত আছে p ইয়াত আছে q যদি q এ ইয়াক কাটিছে তেন্তে q ইয়াৰ কি হয় উৎপাদক হয় আৰু উৎপাদক সদায় এই সংখ্যাটোৰ সমান হয় বা সদায় সৰু হয় উৎপাদক কি হয় নোট কৰিবা উৎপাদক কি হয় মূল সংখ্যাটোৰ সমান
সংখ্যাটোৰ সমান সমান বা সৰু হয় এইটোতো কনফাৰ্ম হয় বুজি পালা যেনে চাবা ইয়াত আছে ৰাজু ইয়াত আছে কোন ৰাজু বিচাৰা চিধা সাদা ল'ৰা কিন্তু চশমা পিন্ধে ইয়াত আছে মালতী একদম হিৰোইন নিজৰ কালিয়া ঘৰত বুলি ভাবে মালতীয়ে ইয়াক কাটিলে इसको काट लिया ইয়াক কাটিলে এটা কি হ'ব মালতী ৰাজুৰ উৎপাদক হ'ব বুঝি পালা কাটती है ना लड़की लोग काटती है ना वही बात बोल रहा है ओके বুঝি পালা মালতীয়ে যদি ৰাজুক কাটে তেন্তে কি হ'ব মালতী ৰাজুৰ উৎপাদক হ'ব আৰু এটা কথা মনত ৰাখিবা যদি তোমাক কোনোবাই কাটিছে আৰু তাই ভাবিছে যে তাইৰ তোমাতকৈ ওকাত বেছি তাই বেছি লেভেলৰ এটা কথা মনত ৰাখিবা যদি তোমাক তাই কাটে তেন্তে তাই তোমাৰ উৎপাদক হ'ব আৰু উৎপাদক সদায় নিজতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে থেংক ইউ সদায় নিজৰ লেভেলৰ বা নিজতকৈ সৰু হ'ব এইটোৱে কথা গতিকে যোনে ভাবিছে তোমাক কটাৰ পাছত যে মোৰ লেভেল বাঢ়ি গ'ল নাভাবিবা সি ইজ ইয়ৰ উৎপাদক সি ইজ ইয়ৰ ফেক্টৰ ওকে উৎপাদক সদায় নিজৰ লেভেলৰ বা নিজতকৈ সদায় সৰু থাকে মাইণ্ড ইট এতিয়া চাবা উৎপাদকটো বুজি পালা এতিয়া চাবা গুণিতক এতিয়া হ'ব কি গুণিতক এতিয়া চাবা এতিয়া হ'ব গুণিতক এতিয়া আমি পঢ়িছো কি গুণিতকক আমি কি বুলি কওঁ মাল্টিপলছ এতিয়া গুণিতক কি হয় যেনে ফৰ এক্সাম্পল দি পেলাই আমি উদাহৰণ ঘটি আমি কুৱেশ্যন কৰিব পাৰিম হা তেতিয়া কি হয় বুজাত সহজ হয় এতিয়া গুণিতক কি হ'ব পাৰে যেনে 2ৰ গুণিতক কি হয় 2 হয় 4 হয় 6 হয় 8 হয় 10 হয় 12 হয় এনেকে মানে 2 এগুণ 2 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 9 2 6 গুণ 12 এটা 3ৰ উৎপাদক কি গুণিতক কি হ'ব 3 এগুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 এনেকে গৈ থাকিব এটা গুণিতক মানে কি হয় এতিয়া চাবা এইটো সংখ্যাই যদি ইয়াক হৰণ যায় এইটো সংখ্যাই যদি ইয়াক কাটে বা হৰণ যায় কাটে এইটো সংখ্যাই যদি ইয়াক কাটে তেন্তে এইটো ইয়াৰ গুণিতক হয় বুজি পালা যদি চাবা দে এক্সাম্পল এটা 3 যদি 9 হৰণ যায় বুজি পাবা দে হৰণ যায় মানে কাটে তেন্তে 9 3ৰ গুণিতক হ'ব চাবা দে জীৱনত ইয়াৰ পৰা শিকিবলগীয়া এটা কথা আছে যদি 3 9 কাটে ই যদি ইয়াক কাটিছে 9 তেন্তে 9 ইয়াৰ গুণিতক হ'ব আকৌ ৰাজু আৰু মালতীলে আহোঁ এটা কথা মনত ৰাখিবা গুণিতক মূল সংখ্যাৰ সমান বা তাৰ সমান হয় মূল সংখ্যাৰ সমান বা তাতকৈ ডাঙৰ হয় যদি তোমাক তাই কাটিছে তেন্তে তোমাৰ ওকাত তাৰ সমান হ'ব লাগিব তাতকৈ বেছি হ'ব লাগিব নাভাবিবা যদি কোনোবাই তোমাক কাটিছে তোমাৰ ওকাত কম জাষ্ট লাইক গুণিতক চাবা ইয়াত কি হয় 3ৰে 9টো কাটে ন ইহে ইয়াক কাটিছে এটা কি হৈ গ'ল 9 ইয়াৰ কি হৈ গ'ল গুণিতক হৈ গ'ল ওকে গুণিতক হৈ গ'ল গতিকে 3ৰ ইয়াৰ গুণিতক হ'ল কিয়নো 3য়ে ইয়াক কাটে এক্স্যাক্টলি বা হৰণ যায়
তেন্তে কি হ'ব ইয়াত 9 3 ৰ গুণিতক হ'ব ইহে কাটিছে কিন্তু ইয়াৰ লেভেলটো বেছি হয় নে নাই 9 ওকে 9 লেভেলটো কি হৈ যায় বেছি হয় ওকে দ্যাট মিন্স দ্যাট ইজ মাল্টিপলস ওকে ডান এতিয়া চাবা এতিয়া আৰু এটা ওকে এতিয়া চাবা নেক্সট ইয়াত দিয়া আছে ন এটা মাল্টিপলস এইটো যিবোৰ সংখ্যা দিয়া সংখ্যাটোৰ সম্পূৰ্ণ বিভাজ্য সেই সংখ্যাটোক মাল্টিপলস বুলি কোৱা হয় এটাটো কলুৱে মাল্টিপলস আৰু কি হয় এতিয়া চাবা এতিয়া লসাগু আৰু গসাগু কি হয় এটো অলৰেডি মই বুজালোৱে চাবা এতিয়া দুই তিনি ধৰণৰ কথা আহে ইয়াত ইম্পৰ্টেন্ট ওকে দুই তিনি ধৰণৰ কথা আহে এতিয়া লসাগু আৰু গসাগু গুণিতক আৰু উৎপাদকৰ ক্ষেত্ৰত এতিয়া লসাগু মানে কি হয় চাবা এতিয়া লসাগু মানে কি হয় ইয়াত চাবা এতিয়া কি হয় লসাগু LCM মানে লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াত কিহৰ কথা আহিব গুণিতকৰ আৰু বেলেগ আছে কি গসাগু highest common factor ইয়াত আহি গ'ল উৎপাদকৰ কথা ইয়াত আহি গ'ল কি গুণিতক ইয়াত আহি গ'ল কি উৎপাদকৰ কথা এই ক্ষেত্ৰত আমি এটা কথা মনত ৰাখিব লাগিব নাম ইয়াৰ লঘিষ্ঠ আছে লঘিষ্ঠ মানে কি হয় ইয়াত আমি কি আছে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক lowest common multiples highest common factor ওকে এইটো বস্তু আমি বুজিব লাগিব যেতিয়া চাবা আমাক লসাগু বুলি কয় ইয়াত লঘিষ্ঠ বুলি ক'লেও কিন্তু দিয়া সংখ্যাতকৈ ডাঙৰ হয় বা তাৰ বা দিয়া সংখ্যাৰ ডাঙৰ সংখ্যাৰ সমান হয় বুজি পালা নাই এতিয়া চাবা ইয়াত কি হয় যেনে আমাক যদি কয় 2 আৰু 3 ৰ লসাগু 2 আৰু 3 ৰ লসাগু চাবা আমি কি কৰিম 2 আৰু 3 মানে নহয় ইয়াৰ কি বুলি কৈছে লসাগু মানে গুণিতক চাবা এতিয়া আমি বেলেগ ধৰণে কৰিব পাৰিম এতিয়া সৰু এটা চাম 2 গুণিতক কি হয় 2 হয় 4 হয় 6 হয় 8 হয় 10 হয় এটা 3 ৰ গুণিতক কি হয় 3 গুণ 3 3 গুণ 6 3 গুণ 9 3 4 গুণ 12 এই দুটা উৎপাদক আছে ন ইয়াৰ সকলোৰে উৎপাদক যদি গুণিতক উলিয়ালো এটা গুণিতকৰ ভিতৰত আটাইতকৈ সৰু গুণিতকটো কোনটো হয় ইয়াৰ ভিতৰত সৰু কমন গুণিতকটো কি হয় চাবা সাধাৰণ গুণিতকটো কি আটাইতকৈ সৰু এই দুটাৰ ভিতৰত 6 মিল আছে গতিকে ইয়াৰ কি হ'ব লসাগু কি হ'ব ইয়াৰ লসাগু কিমান হ'ব 6 এইটো হয় ইয়াৰ লসাগু বুজি পালা এইটো হয় লসাগু মেইন কনসেপ্টটো এইটো হয় মানে যেটো গুণিতক দিয়া আছে তাৰ আটাইতকৈ সৰু আৰু লসাগু সদায় যেটো নম্বৰ দিয়া আছে তাতকৈ সদায় ডাঙৰ হয় বা ডাঙৰ সংখ্যাটোৰ সমান হয় চাবা 2 আৰু 3 তকৈ কি হৈ গ'ল সদায় ডাঙৰ হয় ইয়াতকৈ কেতিয়াও সৰু হ'ব নোৱাৰে ওকে এতিয়া চাবা যদি আৰু দিয়ে 3 আৰু 6 চাবা
তিনি কি হয় 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 এটা 6 কি হ'ব 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 এটা আটাইতকৈ সৰু কমন কিমান আছে 6 এটা চাবা ইয়াৰ লসাগু কিমান হ'ব ইয়াৰ লসাগু কিমান হ'ব 6 ইয়াক আমি ক'ব পাৰিম যে এই দুটা সংখ্যাতকৈ সৰু নহয় আৰু ডাঙৰ সংখ্যাটোৰ সমান হ'ব পাৰে Okay, that's called the লসাগু এটা লসাগু মানে বুজি পালে কি হয় যেটো গুণিতক দিয়া আছে তাৰ ভিতৰত আটাইতকৈ সৰু সাধাৰণ গুণিতক বা কমন মাল্টিপলস ওকে ইয়াৰ বহুত নিয়ম আছে কৰা হেতু মই কৰাম ওকে এটা চাবা নেক্সট আহিলে কি এটো দেখি লবা দে এটা নেক্সট কি আহিলে চাবা এটা নেক্সট আহিলে কি গসাগু এটা গসাগু কি হয় চাবা গসাগু কি হয় হাইয়েস্ট কমন ফ্যাক্টর গসাগু কি হয় HCF এটা HCF কি হয় কমন ফ্যাক্টর সরি হাইয়েস্ট কমন ফ্যাক্টর ইয়াত কার কথা আছে উৎপাদকৰ কথা অলপ আগত আমি কৰিছিলো কি হয় গুণিতকৰ কথা যেনে 2 আৰু 3 আমি লম ইয়াৰ ভিতৰত চাবা ইয়াৰ আমি উৎপাদক কেনেকৈ সরি উৎপাদক ওলাব লাগিব 2 উৎপাদক কি হ'ব পাৰে 1 হ'ব পাৰে 1 হয় আৰু 2 হয় 3 ৰ উৎপাদক কি হয় 1 হয় আৰু 3 হয় ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা যিটোকে হৰণ যায় ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা যিয়ে হৰণ যায় যিটো কমন আছে দুটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কমন সংখ্যাটো কি হয় ইয়াত 1 হয় 1 হয় গতিকে ইয়াৰ গসাগু কি হ'ব ইয়াৰ নিৰ্ণয় গসাগু কিমান হ'ব 1 হ'ব চাবা বেলেগ সংখ্যাটো চাবা যেনে 6 আৰু 12 এতিয়া 6 কিয়ে হৰণ যায় 6 হৰণ যায় 1 ৰে 6 হৰণ যায় 2 ৰে 3 ৰে আৰু 6 ৰে এটা 12 কিহেৰে হৰণ যায় 12 1 ৰে হৰণ যায় 2 ৰে হৰণ যায় 4 ৰে হৰণ যায় এতিয়া 6 ৰে হৰণ যায় আৰু 12 ৰে হৰণ যায় ইয়াতো 2ও কমন আছে 1ও কমন আছে কিন্তু আমাক লাগে কি আটাইতকৈ ডাঙৰ কমন সংখ্যা ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা ডাঙৰ উৎপাদক যিটোৰে হৰণ যায় সেইটো হ'ল কি 6 এইবোৰক আমাৰ প্ৰয়োজন নাই যিটো সৰু আছে যিটো ডাঙৰ আছে তাক আমি লম গতিকে ইয়াৰ গসাগু কিমান হ'ব নিৰ্ণয় গসাগু কিমান হ'ব কিমান 6 এইটো কনসেপ্ট এইটো বুজি পালা লসাগু আৰু গসাগু মানে কি হয় মেইন কনসেপ্টটো এইটো হয় এনে কি হয় এতিয়া আমি ইয়াৰ কৰা যিবোৰ আমি কৰো লসাগু বা গসাগু ওলোৱাৰ বহুত ধৰণৰ পদ্ধতি আছে বুজি পালা হেতু আমি কেনেকৈ কৰিম এতিয়া আছে হেতু আমি কেনেকৈ কৰিম হেতু আমি অলৰেডি কৰিলো চাবা এতিয়া ইয়াত দিয়া আছে আমি 4 আৰু 12 ৰ লসাগু আমি কেনেকৈ পাম 4 আৰু 12 ৰ লসাগু আমি কেনেকৈ পাম চাবা লসাগু মানে কি হয় যেটো সৰু সংখ্যা যাক হৰণ যায় কমন ন লসাগু মানে কি হয় সাধাৰণ উৎপাদক LCM মানে লঘিষ্ঠ মানে কি হয় লসাগু লঘিষ্ঠ মানে কি হয় সৰু ইয়াৰ ভিতৰত কমন যেটো সংখ্যা আছে আটাইতকৈ সৰু গুণিতকটো কি হয় যেটো কমন আছে ইয়াত দেখি আছো আমি হেতু হ'ল 12 ইয়াত কি হয় দুটাৰ ভিতৰত কি হয় 12 গতিকে 12 ইয়াৰ কি হ'ব 4 আৰু 12 ৰ লসাগু কি হ'ব 4 আৰু 12 ৰ লসাগু কিমান হ'ব 12 এটা লসাগু মানে কি হয় এক্স্যাক্টলি অলপ পাছত কৈ আছো ৰবা বুজি পালা এতিয়া আৰু এটা দিয়া আছে 4 আৰু 12 এইটো হৈ গ'ল এইটো বস্তু ইয়াত ইংলিছত লিখা আছে এতিয়া লসাগু মানে কি হয় চাবা এতিয়া কি হয় এইটো চাবা 4 আৰু 12 ৰ লসাগু আমাক কিমান বুলি কৈছে 12 গতিকে এইটো 12 কি হ'ব পাৰে চাবা একচুয়ালি 12 মানে কি হয় এই দুটা সংখ্যাৰেই হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা 12 হ'ল এনেকুৱা এটা সংখ্যা আটাইতকৈ সৰু সংখ্যা যাক 4 আৰু 12 দুয়োটাৰে হৰণ যায় আটাইতকৈ সৰু সংখ্যা ইয়াতকৈ সৰু সংখ্যা কোনো নাই যাক 4 আৰু 12 একেলগে দুয়োটাই হৰণ যায় ইয়াতকে ডাঙৰ সংখ্যাটো বহুত আছে ন 24 হ'ব পাৰে 36 হ'ব পাৰে যাক 4 আৰু 12 ৰে হৰণ যায় কিন্তু লসাগু মানে কি হ'ল এই দুটা সংখ্যাৰে হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যা লসাগু মানে কি হয় এই দুটা সংখ্যাৰে হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যা যাক দুটাৰে হৰণ যায় বুজি পালা যাক দুটাৰে হৰণ যায় 4 আৰু 12 দুটাৰে
ইয়াত চাবা মেইন কথাটো এই যেটো লসাগু হয় না এই দুটা সংখ্যাতকে কেতিয়াও সৰু হ'ব নোৱাৰে এই দুটা সংখ্যাৰ ডাঙৰ সংখ্যাৰ সমান হ'ব পাৰে আৰু এই সংখ্যাতকে ডাঙৰ হ'ব পাৰে ইয়াত চাবা 12 আছে 12 তে এই দুটা সংখ্যাতকে ডাঙৰ হয় বুজি পালা মনত ৰাখিবা লসাগু মানে কি হয় সেই সংখ্যা যাক দুয়োটাৰে হৰণ যায় দুয়োটাৰে হৰণ যাব পৰা এক্স্যাক্টলি ইয়াক নোট বুলি লিখি লোৱা লসাগু মানে কি হয় মানে যিবোৰ দিয়া সংখ্যাবোৰতকে লসাগু মানে কি হয় যিবোৰ সংখ্যা দিয়া আছে দিয়া সংখ্যাবোৰক হৰণ যাব পৰা দিয়া সংখ্যাবোৰক হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যা হৰণ ৰবা দিয়া সংখ্যাবোৰক হৰণ যাব পৰা দিয়া সংখ্যাবোৰে হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যা এটা কথা মনত ৰাখিবা ডাঙৰ নহয় আটাইতকৈ সৰু সংখ্যা সেইকাৰণে ইয়াক আমি লসাগু বুলি কওঁ এবাৰ প্ৰেক্টিস কৰিবাচোন আৰু এবাৰ ভিডিও চাবা এই যেটো দিছো নোট কৰিবা তাৰপিছত আৰু এবাৰ ভিডিওটো চাই লবা এই তেতিয়া তোমালোকক সহজ হ'ব লসাগু বুজি পালা আমি কৰা নিয়মবোৰটো আমি কৰিমে সেই দুটা সংখ্যাৰে যদি চাবা a আৰু b থাকে a আৰু b যদি আছে a আৰু b ৰ লসাগু সদায় কি হয় a আৰু b ৰ লসাগু কি হয় এই দুটা সংখ্যাৰে a আৰু b এ হৰণ যাব পৰা আটাইতকৈ কি হ'ব সৰু সংখ্যাটোৱে হ'ব এই দুটা সংখ্যাৰে হৰণ যাব পৰা হ'ব লাগিব সংখ্যাটো কি বুলি কওঁ আমি লসাগু বুলি কওঁ ওকে আৰু ঠিক আছে এতিয়া চাবা গসাগু জাস্ট মই এটা কনসেপ্ট বুজাই আছো আৰু কেনেকৈ কৰিম সেইটো অলপ পাছত আমি আলোচনা কৰিম ইয়াত অলৰেডি দিয়া আছে মেথড কি আছে উৎপাদকীকৰণ পদ্ধতি ডিভিজন মেথড এটো মই কৈ আছো অলপ পাছত চাবা অলপ পাছত এতিয়া সাধাৰণ উৎপাদক হাইয়েস্ট কমন ফ্যাক্টৰ এটা হাইয়েস্ট কমন ফ্যাক্টৰ মানে কি হয় সেইটো এটা আমাৰ HCF বা গসাগু এতিয়া গসাগু কি হয় এটা গসাগুৰ বিষয়ে অলপ আমি আলোচনা কৰিম চাবা এটা গসাগুৰ বিষয়ে কি কৰিম আমি অলপ আলোচনা কৰিম গসাগু কি হয় ইয়াৰ বিষয়ে আলোচনা কৰিম এতিয়া চাবা গসাগু বা HCF তো HCF কি হয় HCF যদি কয় ইয়াক ডাইৰেক্ট কথা আহি গ'ল উৎপাদক অলপ আগত এক্সপ্লেইন কৰিছো মানে নহয় চাবা ইয়াক অলপ বুজি লওঁ আৰু ডিপলি বুজি লওঁ ইয়াক অলপ ডিপলি বুজি লওঁ ওকে চাবা যেনে 6 আৰু 18 ইয়াক আমি জানো যে ফ্যাক্টৰ হয় হাইয়েস্ট কমন ফ্যাক্টৰ যেনে 6 ফ্যাক্টৰ কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 6 হ'ব পাৰে এতিয়া 18 ৰ ফ্যাক্টৰ কি হয় 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 6 হ'ব পাৰে 9 হ'ব পাৰে আৰু 18 হ'ব পাৰে আৰু ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কমন সংখ্যাটো এনেকুৱা কি আছে এনেকা ডাঙৰ উৎপাদক কি আছে যাক দুয়োটাৰে হৰণ চাবা ইয়াত 3ও আছে 2ও আছে আমাক লাগে কি এতিয়া আটাইতকৈ ডাঙৰটো আমাক লাগে কি আটাইতকৈ ডাঙৰটো কি আছে ইয়াৰ 6 ডাঙৰ উৎপাদক কি আছে 6 গতিকে আমি ইয়াক কি বুলি কওঁ গসাগু কি হয় ইয়াৰ গসাগু কি হয় 6 বুজি পালা গসাগু কি হয় 6 এতিয়া গসাগু মানে কি হয় এতিয়া আমি পালো না ইয়াত বুজি লোৱা মেইনলি এতিয়া 6 আৰু 18 দিয়া আছে 6 আৰু কিমান 18 এতিয়া 6 আৰু 18 ৰ গসাগু আমাক কিমান দিছে 6 চাবা মেইন কথাটো লসাগু মানে কি আছিল এই দুটা সংখ্যাৰে হৰণ যাব পৰা আটাইতকৈ সৰু সংখ্যা ৰে হৰণ যাব পৰা এই দুটা সংখ্যা ৰে হৰণ যাব পৰা আৰু গসাগু মানে কি এই দুটা সংখ্যাক চাবা দুটা সংখ্যাক হৰণ যাব পৰা
আটাইতকৈ ডাঙৰ সংখ্যা মানে দুটা সংখ্যাক মানে তিনটা হ'ব পাৰে চাৰিটা হ'ব মানে দিয়া সংখ্যাটো হৰণ যাব পৰা ডাঙৰ সংখ্যা এই দুটা সংখ্যা হৰণ যাব পৰা আটাইতকৈ ডাঙৰ সংখ্যা চাবা 6 ইয়াকো হৰণ যায় 6 ৰে 18 কো হৰণ যায় বুজি পালা এই দুটা সংখ্যাকে হৰণ যাব লাগিব 6 কো হৰণ যায় আৰু 18 কো হৰণ যায় মাত্ৰ 18 গলে নহব 6 কো যাব লাগিব এই দুটাকে যদি তিনটা দিয়া থাকে তিনটাকো যাব লাগিব গতিকে হল এইটো সংখ্যা 6 বুজি পালা গুড ভেৰি গুড আৰু সদায় মনত ৰাখিবা অলপ আগতে কৈছিলো সদায় গসাগু এই দুটা সংখ্যাৰ সৰুটোৰ সমান হয় আৰু কি হয় ইয়াতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে এই দুটা সংখ্যাতকৈ ডাঙৰ হ'ব নোৱাৰে ওকে